নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। আজি মই আপোনালোকক আমাৰ বাৰীখন আকৌ এবাৰ দেখুৱাওঁ বুলি ভাবিছোঁ। আগতে মই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ বাৰীত এভাগ বস্তু আছে, আপোনালোকক দেখুৱাম বুলি ভাবি আছিলোঁ, কিন্তু পৰা নাই দেখুৱাব। যিহেতু আমাৰ বাৰীখন পূৰা জংঘল হৈ আছিলে, কালি জংঘলখিনি চাফা কৰি দিলোঁ, আৰু সেইকাৰণে মই আজি এই বাৰীখন আকৌ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আমাৰ বাৰীত থকা সেইভাগ বস্তু ভালকৈ দেখুৱাম আপোনালোকক। আৰু এতিয়া আমাৰ ঘৰৰ বোৱাৰীজনীয়ে আমাৰ ঘৰৰ এজোপা ভলুকা বাঁহ আছে, দেখিছে নহয়? এইজোপা ভলুকা বাঁহ, আৰু এয়া ভলুকা বাঁহত যিহেতু এতিয়া গাজ ওলায়, এতিয়া সেই গাজ খৰিচা থ'বৰ কাৰণে এয়া গাজ কটা হৈছে। এয়া 3টা গাজ কাটিলে, আৰু এতিয়া এয়া দেখিছেনে কেনেকৈ বাঁহৰ গাজ কাটি আচাৰ কৰিবৰ কাৰণে দুইজনী ওলাই আহিছোঁ। সেইটো এইডোখৰ বহুত হেৰি থাকিলে নি বাৰু? নহ'ব, এইডোখৰ সেই ডাঙৰ ডাঙৰকৈ কাটি পেলাই থৈ দিলে ভাল হ'ব নি? ডোখৰ কৰি ন ভাজি বনাই খাবলৈ ভাল হ'ব। এই একদম ধুনীয়াকৈ গাহৰি মাংসৰ লগত মানুহে বনাই খায় নহয়, সেই গাহৰি মাংসৰ লগত বনাই খাব পাৰিবি, কিন্তু আমি নাখাওঁ গাহৰি মাংস যেনিবা। যদি খাওঁ নহয় তাত দি খাব পাৰিবি বেম্বুৰ চুট আৰু গাহৰি মাংস। যিহেতু মই এতিয়া আপোনালোকক যিভাগ বস্তু দেখুৱাম বুলি ভাবিছোঁ, এতিয়া ওচৰলৈ আহি আছোঁ মই দেখুৱাবৰ কাৰণে। যিহেতু আজি বতৰটো ডাৱৰীয়াৰ কাৰণে দেখুৱাবলৈ আহিব পাৰিছোঁ দেই, ভয় লাগে নহ'লে, বহুত ডাঙৰ ডাঙৰ সাপ আছে বাৰীখনত। এইভাগেই হৈছে সেইভাগ বস্তু মই দেখুৱাম বুলি কৈ থকা, দেখিছে নহয়? ইমান ধুনীয়াকৈ সুন্দৰকৈ এয়া উৰি সাপলুটো ধুনীয়াকৈ কেনেকৈ সাজিছে, দেখিছেনে? ইমান ধুনীয়াকৈ সাজিছে। আৰু যিহেতু মই দেখুৱাম বুলি আহি আছোঁ, এইকেইদিন দেখুৱাব পৰা নাই, আজিহে আপোনালোকক দেখুৱাইছোঁ। এই বাৰী ঢাপত হেনো বোলে উৰি সাপলো থাকিলে বহুত ডাঙৰ ডাঙৰ ঘৰখনত যিমানে অপায় মংগল বিপদ আহে, সকলো বিপদ আপদ দূৰ হয়, আৰু সকলো বিপদ আপদ দূৰ হৈ যায়। আৰু এওঁ ইয়াত বোলে মানুহে কয়, এনেকৈ উৰি সাপলো থাকিলে বাবাই ইয়াত বাস কৰে, বাবাই ইয়াত বাস কৰি থাকে। যিহেতু আমি নাজানো, আৰু মানুহে কোৱা মতে বাবাই বাস কৰে বোলে। আৰু দেখিছেনে কিমান ধুনীয়াকৈ এয়া কেনেকুৱা ধুনীয়াকৈ হৈছে, দেখিছেনে বাৰু? এয়া কিমান ধুনীয়াকৈ হৈছে। এয়া মই চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ আৰু ধুনীয়াকৈ। এয়া কিমান ধুনীয়াকৈ হৈছে চাওকচোন। আৰু ভগৱানৰে কৃপা বুলি ভাবিছোঁ, মোক ভুল নুবুজিব বাৰু। কিছুমানে আকৌ বিশ্বাস নকৰে যে, আমি আকৌ বিশ্বাস কৰোঁ নহয়, সেইকাৰণে মই দেখুৱাবলৈ আহিলোঁ। আৰু এভাগ বস্তু আছে আমাৰ এইডোখৰতে আছে। আৰু যিহেতু মোৰ 2 নম্বৰ, যেতিয়া মোৰ সন্তানটো ঢুকাইছিলে, তেতিয়া তেওঁক ইয়াতে শুৱাই থোৱা হৈছিলে দেই, ইয়াতে থৈ দিয়া হৈছিলে। আৰু এই জেগাডোখৰ মই দেখুৱাই দিছোঁ ধুনীয়াকৈ। এইডোখৰতে এইটো ভেটিতে তেওঁক থৈছিলে। বহুত দুখৰ বিষয়ে কি ক'ম, আৰু এগৰাকী মাতৃয়ে বহুত দুখ লৈ অন্তৰত জীয়াই আছে। এটাকে নহয়, মোৰ 2টাকে সন্তান হানি হৈ গ'ল। ইয়াত 2 নম্বৰটো, 1 নম্বৰটো সন্তান মোৰ বিকলাংগ হৈ ঢুকালে। যিহেতু চিজাৰিন কৰোঁতে তাৰ মূৰত অকণমান কেঁচি লাগিলে, শিৰডাল কাট খালে, সেইকাৰণে তাৰ অকণমান বিচনাৰ পৰা উঠিব মেলিব নোৱাৰা হ'ল। বহুত চিকিৎসা কৰিলোঁ, গুৱাহাটী ডাউনটাউনত 3 বছৰ দিন মই চিকিৎসা কৰিলোঁ, ডিব্ৰুগড়ত এবছৰ কৰিলোঁ, আৰু নানা ধৰণৰ জেগালৈ নিলোঁ, নামঘৰত শৰাই সঁফুৰা দিলোঁ, কিন্তু তাক মই বচাব নোৱাৰিলোঁ। 13 বছৰ থাকিলে তেওঁ বিচনাত শুই মেলি, আৰু 13 বছৰ দিন থাকি তেওঁ ঢুকালে। আৰু এই 2 নম্বৰ ল'ৰাজন যিহেতু 1.5 বছৰ হৈছিলে, পুখুৰীত পৰি ঢুকালে। আৰু এতিয়া 3 নম্বৰ ল'ৰাটো থকাৰ কাৰণে মই সিহঁতৰ 2টা মুখখন মই তাৰ মুখতে দেখা পাওঁ, আৰু তেনেকৈ জীয়াই আছোঁ। থাকিবও লাগিব বাপেকলৈকে আৰু ল'ৰাটোলৈকে মুখলৈ চাই, নিজৰ কৰ্তব্য নিজে পালন কৰিব লাগিব। যিহেতু দুখ যিমানেই হওক, ল'ৰাটোকতো অকণমান সুখ দিবই লাগিব। আৰু
বহুত দুকুৰা জুই মই বুকুত বান্ধি থাকিবলগীয়া হৈছে। এগৰাকী মাতৃৰ বিষয়ে কিমান ডাঙৰ কথা হ'ব আপোনালোকে জানেছেনে বাৰু। আৰু এতিয়া এয়া চাওকচোন, আমাৰ বাৰীখন ইমানেই দীঘল, ইয়াৰ পৰা ঘৰ হৈছে হৈ ইয়াত, কিন্তু বাৰীখন বহুত দীঘল আমাৰ। আৰু এয়া তামোল পুলি হৈছে, ঢেৰ তামোল, 17 জোপা তামোল হৈছে, কিন্তু তামোল এটাও আমি খাবলৈ নাপাওঁ। এই বাঁহজোপাৰ পৰা কেৰ্কেটুৱা নামি নামি এই তামোলখিনি গোটেইখিনি খাই পেলাই। এজোপাও তামোল আমি এটাও খাবলৈ নাপাওঁ। দেখিছেনে বাৰু, বাৰীখনত একো এটা বস্তু কৰিব পৰা নাই। কৰিব লাগিব আৰু ইয়াত চাচি পুলি ৰুম বুলি ভাবিছোঁ এইবাৰ। এয়া হৈছে নাই বাৰু কাটি, হ'ব আৰু ন, ভালেমানকেইটা কটা হ'ল। 1 2 3 4 5টা কটা হৈ গ'ল হয়নে? কোনটো? অঁ, তাৰপৰা এতিয়া এইখন হৈছে আমাৰ ওচৰৰ খুৰাহঁতৰ বাগান। দেখিছেনে, এই বাগানখনতো ইমান হাবি হৈ আছে, বহুত হাবি দেখিছেনে। অঁ, এইখন আমাৰ বাগান ওচৰৰ। আৰু